বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ আজিৰ খণ্ডটি চাবলৈ বহুতেই বেছি ভাল লগা হ'ব কিয়নো যোৱাটোৰ খণ্ডত আমি দেখিছিলো যে গদা ছাৰক তেওঁ এজন বন্ধুৱে ৫০০০ টকা বিচাৰি ঘৰলৈ মাতি পঠাইছিল আৰু গদা ছাৰেও হেইমতে তেওঁ বন্ধুজনৰ ঘৰলৈ গৈছিল কিন্তু আজি গদা ছাৰে তেওঁ বন্ধুজনক থানালৈহে ধৰি লৈ আহিব পিছে কি কাৰণত ধৰি লৈ আহিব জানিবলৈ আপুনি আজিৰ খণ্ডটি সম্পূৰ্ণকৈ চাব লাগিব আনহাতে ৰাকেশে আজি কেকে ছাৰ আৰু মণিবৰ চৰণ চুই সেৱা কৰা দেখিবলৈ পোৱা যাব লগতে ৰাকেশে আজি কিছু কাৰণত মণিবৰ আগত বাতি চলোৱা প্ৰসংগ উত্থাপন কৰিব পিছে কি কাৰণত এই সকলোবোৰ হ'ব জানিবলৈ আপুনি আজিৰ খণ্ডটি সম্পূৰ্ণকৈ চাব লাগিব আনফালে মোহনে আজি শৰ্মা দোকানীক দোকান বন্ধ কৰিবলৈও আদেশ দিয়ে লগতে বহুত চালাকি বুদ্ধিৰে মোহনে শৰ্মা দোকানীৰ পৰা চিপছ খোৱা দেখিবলৈ পোৱা যাব পিছে কি চালাকি বুদ্ধিৰে শৰ্মা দোকানীৰ পৰা চিপছ খাব এই সকলোখিনি জানিবলৈ আপুনি আজিৰ খণ্ডটি সম্পূৰ্ণকৈ চাব লাগিব আনহাতে কেকে ছাৰে আজি ৰাকেশক তেওঁ স্কুলীয়া দিনৰ কিছুমান কথা ক'ব লগতে গাৰ্গ ছাৰ আৰু ৰিচাৰ আজি বাইক এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা যাব কি কথা কেনেকৈ হ'ব এই সকলোখিনি জানিবলৈ আপুনি আজিৰ খণ্ডটি সম্পূৰ্ণকৈ চাব লাগিব আনফালে আজি হৈকাচুৰে এটা সন্দেহজনক বেগ বিচাৰি পাব মুঠতে আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব পিছে কোনে কোনে আজিৰ খণ্ডটি চাবলৈ অতি আগ্ৰহেৰে ৰৈ আছে আমাক কমেণ্ট কৰি জনাব বাৰু বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিয়ক লগতে চেনেলটোকো ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ